Hello everyone, বিহু ভিডিঅ' দেৰি কৰি দিছোঁ দেই। মা ঘৰলৈ গৈছিলোঁ বিহুত, তেতিয়া সেয়া বিহুৰ দিনাখন ৰাতিপুৱাৰ চাহ জলপান ধুনীয়াকৈ ৰেডি কৰি ঘৰৰ মানুহৰ লগত ধুনীয়াকৈ খালোঁ দেই। জলপান আৰু পিঠা লাৰু যি বনাইছিলে চব ভণ্টিয়ে ধুনীয়াকৈ সজাই দিছে আৰু লগত ৰঙা চাহ ধুনীয়াকৈ খালোঁ। খাই বৈ উঠি বিহুতে গলে কৈনো থাকি মই জুৰিয়া আহতৰে ৰৈ ৰতি মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাবা। ৰিলটো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। আৰু কেইখনমান ফটো উঠিছিলোঁ আমি ফেমিলিৰ লগত, সেইকেইখনো লগাই দিছোঁ। তাৰপিছত আহিলোঁ ঘৰলৈ। ঘৰত ধুনীয়াকৈ এসাঁজ তৃপ্তিৰে ভাত খালোঁ। এয়া কোমোৰা আৰু হাঁহৰ মাংস দি জোল বনাইছিলে আৰু পচলা দি জ্বলা ভাজি বনাইছিলে মাংস দি। আজিলৈ ইমানেই। আজিলৈ পুনৰ লগ পাম, বাই বাই। আকৌ